Hi guys, back to my YouTube channel Himasri Bormon. আমাৰ ঘৰৰ ওচৰত ফাটি যায় তাৰ বাৰ্থডেত যাই আছো আৰু অলপ কাম থাম কৰি দেখা পিছে বাৰ্থডেৰ কাৰণে মাছ দিছে ইয়াতে চুকা এইখিনি হৈছে বাৰ্থডে চব্জি হে গাইস আমি বাৰ্থডেত আইছো বাৰ্থডে কৰি আছে আৰু এই দি ভাত বহাইছে এই দি তাৰপিছত মই আলু কাটি আছো এটা মাছত দিব আলু ৰঙালাও এ বাজে লাগছে না এইটা আমাৰ ৰান্ধনি সো গাইস হৈ গেল সবজি কাটা কমপ্লিট আৰু দালি হৈ গৈছে আমাৰ এদি ভাতৰ ৰেডি আৰু এতিয়া দালি সোমবাৰ দিব এটো লাবুৰিৰ কাৰণে ইয়াতে মাছ ভাজি কৰি আছে এয়া বাৰ্থডে বয় হাই ক এয়া আমাৰ বাৰ্থডে পাৰ্টিৰ ডেকোৰেশ্যন हाय को एक बार हाय कैसे है सब्सक्राइब कर लीजिए गॉसिलेंडर यस चैनल को सब्सक्राइब करिए ठीक है अच्छा से सो फाइनली हो गेल बेलून बंधा এইটো সন্ধিয়াত আমি বাৰ্থডে খাবলৈ গৈছিলোঁ বহুত মানুহ আহিছিল তাতে আৰু ফাইনালি ৰেডি এতিয়া মই লাবুৰি দিব যাম বহিছে মানুহবিলাক বহিছে যাই আছো So guys, rice gila খাই আছে সবজি গিলা কেন খাইছে কই দে নিমখ খিমা খুইছে না নাই নাই গই নিমখ খিমা বারদে বারতি মানু তার একদম গাইছ আমি খাবলৈ বহিছিলোঁ আৰু পাত দি আছিল মামীজনীয়ে আহিছে আৰু বুৱে ভাত দি আছিল মই কৈ আছিলোঁ অলপ বেছিকৈ ভাত দিবি বুলি অলপ বহুত ভোক লাগছে অলপ ভাতে নহ'ব বুলি কৈ আছিলোঁ সেইটোৱে হাঁহি চবৰে আৰু এনেকৈ আমি খাব বহিলোঁ সকলোৱে খোৱাৰ শেষ হোৱাৰ পিছত চবে বিজি মোবাইলত কাইবা খোৱাত কি কবি আৰু ফাইনেলি আমি খাবলৈ ল'লোঁ